তো হাই নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল আপুনি চাইছে ৰেডিঅ' আছাম আৰু মই আছোঁ তো আজি আৰু এখন ভিডিঅ'লৈ আহি পৰিছোঁ আপোনালোকৰ কাৰণে মই আজি বহুত ধুনীয়া ধুনীয়া ফ্ৰক খুলিছোঁ পেণ্টি ফ্ৰক ছেট আছে আৰু ইম্পৰ্টেড ফ্ৰক আছে কটন ফ্ৰক আছে গোটেইকেইটা ফ্ৰক ছেট মই দেখাই আছোঁ ভিডিঅ'খন শেষৰ লগত চাব স্কিপ নকৰিব ভাল লাগিলে ভিডিঅ'খন লাইক কৰি দিব নতুন চেনেলখন ছাবস্ক্ৰাইব কৰি দিব বলক ভিডিঅ'খন ষ্টাৰ্ট কৰোঁ এতিয়া মই দেখাই আছোঁ আপোনালোকৰ সৰু সৰু ছোৱালীৰ ফ্ৰক পেণ্টি ছেট ঠিক আছে পেণ্টি ফ্ৰক হ'ব বহুত ধুনীয়া ধুনীয়া আছে লগত পেণ্টি দিয়া আছে আৰু ছিংগল বক্স পেকিঙৰ মাল হ'ব এইকেইটা গোটেইকেইটা ছিংগল বক্স পেকিঙৰ মাল হ'ব আৰু চাইজ হ'ব 16, 18, 20 হ'ব আৰু তাতকৈ সৰু লাগিলে সৰুও পাই যাব 1, 2, 3 গোটেইকেইটা ডিজাইন চাব পাৰে কিমান ডিজাইন আছে আৰু কালাৰকেইটা বহুত ধুনীয়া আছে গোটেইকেইটাৰ লগত পেণ্টি দিয়া আছে আৰু এনেকুৱা লাগিব আপোনাৰ লগত মই দেখা দি আছোঁ আৰু এটা বস্তু কালাৰ থাকিব দুটাকৈ কালাৰ থাকিব আৰু আপোনাৰ চাইজ ছেটিংটো চাব পাৰে তেনেকুৱা চাইজ ছেটিং আছে এইটো এটা ডিজাইন আছে একদম কাপোৰকেইটা বহুত চফ্ট কাপোৰ হ'ব ভাল কাপোৰ আছে ইম্পৰ্টেড হয় এইবিলাক ডাইৰেক্ট গেঞ্জি কাপোৰ নহয় ওপৰতো গেঞ্জি আছে তলতো ইম্পৰ্টেড হয় এইচব গোটেইকেইটা বেলেগ বেলেগ ডিজাইন আছে একদম ধুনীয়া ধুনীয়া ডিজাইন আছে আৰু কালাৰকেইটা গোটেইকেইটা লাইট কালাৰ হ'ব ভিউ টেষ্টৰ কালাৰ হয় যদি আপোনালোকৰ ভিউ কালেকশ্যন বিচাৰিছে আৰু ছোৱালী এনেকুৱা ফ্ৰক বিচাৰিছে তেনেহ'লে ইয়াত আহিব ডিছপ্লে দিয়া নাম্বাৰ আছে নাম্বাৰত যোগাযোগ কৰি কিনে ইয়াত আহি কিনে হ'লচেলত মাল ল'ব পাৰিব 1 পিচ 2 পিচ নহয় হ'লচেলত আৰু ছিংগল পিচৰ কাৰণে ফোন নকৰিব বহুত মানুহ ছিংগল পিচৰ কাৰণে ফোন কৰি থাকে তাৰ কাৰণে ছিংগল পিচৰ কাৰণে ফোন নকৰিব দোকানৰ কাৰণে যদি হয় তেনেহ'লে আহিব কণ্টেক্ট কৰি কিনে ইয়াত আহি কিনে মাল লৈ যাব পাৰিব দোকান আছে তিনিচুকীয়া গোটেইকেইটা হৈ গ'ল আপোনাৰ ইম্পৰ্টেণ্টৰ মাজত গেঞ্জি কাপোৰ লগত টাইটেল দিয়া আছে ইমান ধুনীয়া ধুনীয়া ফ্ৰক গোটেইকেইটা আছিলে আপোনাৰ গেঞ্জি টাইপৰ ফ্ৰক হ'ব ধুনীয়া ধুনীয়া আৰু তাৰপিছত দেখাই আছোঁ আপোনাৰ কটন ফ্ৰক কটনৰ মাজত চব কিমান ধুনীয়া ধুনীয়া কটন ফ্ৰক আছে 7 কটা কটন ফ্ৰক হ'ব এইবিলাক একদম ব্ৰেণ্ডেড নিচিনা হ'ব শ্ব'ৰুম চাব পায় ষ্টাইলত হ'ব গোটেইকেইটা দুটা কালাৰ আছে চাইজ হ'ব এইবিলাক 14, 16, 18, 20 এনেকুৱা হ'ব চাইজ চব সৰু সৰু ফ্ৰক হ'ব ডিজাইনকেইটা চব বেলেগ বেলেগ ডিজাইন আছে আৰু এইটো এটা বক্সতে গোটেইকেইটা ডিজাইন মিক্স থাকিব এইটো মই 5টা ডিজাইন দেখাই দিছোঁ এই 5টা ডিজাইন একেলগত একেটা বক্সতে মিক্স থাকিব আৰু পিছত দিয়া আছে ফিটা দিয়া আছে আৰু চব গোটেইকেইটা ডিজাইন বেলেগ বেলেগ মিক্স এটা বক্সতে থাকিব এইটো 5টা এটা বক্স থাকিব আৰু এইটো 5টা এটা বক্সত থাকিব যদি এনেকুৱা কটন ফ্ৰক লাগে তেনেহ'লে ইয়াত আহি লৈ যাব পাৰিব আৰু কটন ফ্ৰক বহুত ধুনীয়া ধুনীয়া আছে মই অলৰেডি আগত ভিডিঅ' বনাই ৰাখিছোঁ আপোনালোকে মোৰ চেনেল গৈ কিনে চাই ল'ব বহুত ধুনীয়া ধুনীয়া ভিডিঅ' আছে কটন ফ্ৰকৰ মাজত আৰু নতুন চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাপোৰৰ ভিডিঅ' লাগিলে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব ধুনীয়া ধুনীয়া কাপোৰৰ ভিডিঅ' পাই থাকিব বাচ্চাৰ কাপোৰৰ কাৰণে আমাৰ বাচ্চাৰ কাপোৰ দোকান আছে হ'লচেল তিনিচুকীয়াত আৰু ভাল লাগিলে ভিডিঅ'খন লাইক কৰি দিব নতুন চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব কমেণ্টত জনাব কেনেকুৱা লাগিছে মালকেইটা কালেকশ্যনবিলাক কেনেকুৱা লাগিছে এই গোটেইকেইটা অকল একেটা টাইপৰ চাইজ হয় 16, 18, 20 বা আপোনাৰ ক'ব পাৰে 1, 2, 3 ঠিক আছে গোটেইকেইটা চাইজৰ মাল পাই যাব গোটেইকেইটা ভেৰাইটি আৰু যদি ভাল লাগে ভিডিঅ'খন লাইক কৰি দিব নতুন চেনেলখন ছাবস্ক্ৰাইব কৰি দিব বাই বাই ভিডিঅ'লৈ আহিছোঁ